हेलो एवरीवन আজি ভিডিওটোলে আপোনালোকক স্বাগতম জনাইছো আৰু আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে বৰ্তমান আমিও ভালে আছো সেইবাবে উলাইছো গাঁৱৰ ঘৰলে বুলি আৰু দিছেঙক কাপোৰ কানি পিন্ধাই মেলি ৰেডি কৰিছো তাৰ পিছত মই উলাই লৈছো আৰু ইটো হিটো কৰি থাকুতে মানে সময়টো বেছি হৈ গৈ আছে আৰু ভটিও আহিব লাগিব যেহেতু অহা কালিলৈ দিছেঙৰ স্কুল আছে গাঁৱৰ ঘৰৰ পৰা তাৰ পিছত মাহঁতৰ ঘৰলে যাম তাত ককাইদেউ লৰাটো বাৰ্থডে আছে আৰু এইফালে দিছেং আৰু দেউতাক ৰৈ আছে মোৰ কাম শেষেই হোৱা নাই আৰু অকনমান পাছতে উলাই গৈ আছো আৰু এইফালে আহি পালোহি আমি খনিকৰ চাৰিআলি আৰু ইয়াতে দিছেঙে প্ৰথমতে আহি চকলেট কেইটামান লৈ ললে এটা খালে আৰু দুটা পকেটত ভৰাই লৈছে আৰু ইয়াত আমি পুৰি অৰ্ডাৰ কৰিছো আৰু এই হোটেলখনৰ নাম হৈছে জনমিং আগৰ এটা ব্লগ ভিডিওত আপোনালোকক জনাইছিলো জনমিং নামৰ এখন হোটেল আছে খনিকৰ চাৰিআলিত আৰু খাবলৈ খুব ভাল প্লেন মানে আমি ঘৰত বনোৱাৰ দৰে বনাই আৰু সৰু ল'ৰা-ছোৱালীয়ে খাবৰ কাৰণে খুবেই ভাল পায় সেইবাবে আমি এইফালে আহিলে ইয়াতে বেছিভাগ খোৱা হয় আৰু ইয়াত শুকান ৰুটিও পায় আৰু পুৰি যদি অৰ্ডাৰ দিয়ে পুৰিও পায় পৰঠাও পায় ভাতও পায় তেনেকুৱা কিন্তু খাই আমি খুব ভাল পাওঁ ইয়াতে আহি আৰু এতিয়া আমি আহি পালোহি বগীবিলৰ ফালে সোমাই যোৱা ৰাস্তাটো কাষতে মাংস কাটে আৰু সেইবাবে ভাবিলো আমি যেহেতু মাহঁতৰ ঘৰত ভাত খামগৈ আৰু মাৰ কাৰণে হাহুমাৰ কাৰণে অকনমান মাংস লৈ লৈছো আৰু ইয়াত বেগটোত কিবা লৈছো আৰু আজি আমি শৰ্টকাট ৰাস্তাৰে আহিছো মধুপুৰ ফালে যে সোমাই আহে সেই ফালৰ ৰাস্তাৰে আহিছো আৰু ডিব্ৰুগড়ৰ মানুহে জানে মধুপুৰ কোন ফালে আছে বিচিপিএলৰ মানে অপজিট সাইডে মধুপুৰলৈ সোমাই আহে আৰু পৰিবেশটো ইমান ধুনীয়া লাগিছে নহয় সেইবাবে ভাবিলো আপোনালোককো অকনমান দেখাই দিও ইমান ধুনীয়া লাগিছে আহি আৰু মই হেলমেটটো খুলি ললো যেহেতু চুলিখিনি ধুই আহিছিলো ভাবিছো ইমান ধুনীয়া জাক বতাহতে মোৰ চুলিখিনি শুকাই যাও বুলি আৰু এইফালে দিছেঙে জনগণ মন গাই আহিছিলে মাজতে আৰু কিবা এটা গোৱা বুলি ক'লে আজিকালি সি প্ৰায় জনগণটোৱে গায় আৰু সিও খুব ভাল পাইছে আৰু ৰাস্তাটো ইমান বেছি মুকলি আৰু গাড়ী মটৰো তেনেকুৱা একো ভিৰ নাই আহি খুবেই ভাল লাগিছে আৰু এই ব্ৰিজখন পাৰ হোৱাৰ পাছতে আমি লেফট সাইডে এটা ৰাস্তা পাম সেই ৰাস্তাটোৰ ফালে সোমাই যাব লাগিব আৰু তেতিয়া আমি মডেল হস্পিটেলত উলামগৈ মডেলৰ পৰা তাৰ পিছত আমি ঘৰ পামগৈ এতিয়া ঘৰ পালোহি আৰু এইফালে মনভাই ঘৰটো পুৰা মকৰা জাল সফা কৰি আছে আৰু বাহিৰৰ ফালে গুটেই বস্তু উলিয়াই মেলি মানে আজি কাপোৰ চাপোৰবোৰ মায়ে অলপ ৰ'দত দিছে এইফালে ধানো মেলি থৈছে কাপোৰবোৰ ব্লেংকেট বিলাকো কিবা ৰ'দত দি থৈছে আৰু এইফালে গাড়ীৰ ওপৰতো দি থৈছে গাৰু চাৰুবোৰ কিবা মুঠতে বহুত কিবা খেচেং মেচেং হৈ আছে ঘৰটো অকনমান বহি লৈছো আৰু চাহ একাপ খাই আমি এতিয়া লগে মাহঁতৰ ঘৰলৈ যামগৈ এতিয়া মাহঁতৰ ঘৰ আহি পালোহি আৰু এইফালে পোলাও বনাবৰ কাৰণে চাউল তিয়াই থৈছে আৰু এইটো এটা জুই ধৰা কিবা এটা আনি থৈছে গেছৰ টাইপৰ ককাইদেৱে তাৰ পিছত এইফালে পিয়াজখিনি ভাজি আছে আৰু ওচৰৰ বাইদেউ ছোৱালী আৰু ককাইদেউ ছোৱালী সিহঁতি আহি বনাইছেহি আৰু আমাৰ ইয়াত এটা কথাই ভাল যে বস্তুবিলাক যোগাৰ দিলে ওচৰৰ মানুহে সকলোৱে আহি লাগি ভাগি দিয়ে এইটো খুব ভাল লাগে আৰু গৃহস্থৰ ইমান মানে কষ্ট কৰিবলগীয়া নহয় কিন্তু অকল যোগাৰ দিলেই হৈ যায় তাই হাঁহিছে আৰু আমাৰ এই তাইক আমি মৰমতে সৰু বুলি মাতো আৰু ভাল নামটো হৈছে দুলু তাই মানে সব কামতে পাৰ্গত মানে আৰু যি কৰিবলৈ কয় তাকে মানে কৰি দিয়ে ইমানেই বাধ্য তাইক খুবেই মৰম লাগে এ আমাৰ সৰু হয় আগৰ এবাৰ ভিডিঅ' দেখাইছিলো নেকি না হাই কৈ দিয়া এইফালে বাহিৰলৈ আহিলো বাহিৰত দিছেঙৰ দেউতাক আৰু ভণ্টি লৰাকেইটা সিহঁতিও আহিছিলে ভণ্টিহঁতো আহিছিলে খুব ধুনীয়াকৈ খেলি আছে আৰু এইখিনি দেউতাই কুৰ মাৰি থৈছে শাক খিচিবৰ বাবে আৰু সেই সাইডটোত আমাৰ গছ-গছনি ৰুই নথয় মানে গছ-গছনি ৰুলে ছাহ পৰি থাকে সেইবাবে ছাহত বস্তুবোৰ বৰ ভাল হৈ নুঠে আৰু দিছেঙৰ দেউতাকে বল খেলি আছে আৰু সোঁফালে কিবা শাকপাত ৰুই থৈছে হোৱা নাই যেতিয়া হ'ব আকৌ এদিন আহিলে আপোনালোকক দেখাম এয়াই হৈছে আমাৰ মাহঁতৰ ঘৰ মানে মোৰ জন্ম ঘৰখন আৰু পিছফালে এটা পুখুৰী আছে সেই মেটেকাখিনি দূৰলৈ দেখিছে সেইখিনি এতিয়া পানী বেছি হৈ থকাৰ বাবে ওখ দেখিছে এইফালে কলৰ গছ নেমু টেঙা কিবা আছে কেতিয়াবা আপোনালোকক ভালকৈ দেখাম বাৰু আৰু আগৰ ভিডিঅ'ত দেখুৱাইছিলো নেকি আপোনালোকে যদি চাইছে নিশ্চয় পাব আৰু এনেকৈ ফটো কেইকপিমান তুলি ৰাখিলো যেহেতু মই ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাপালো
মানে মোবাইলটো মোৰ হাতত নাছিলে, বেগতে সোমাই থাকিলে। এয়া ককাইদেউ হয় আৰু বৌ আছে। এইফালে আমাৰ দিছেং শুই গৈছে। আহোঁতেও অৱশ্যে সি শুই আহিলে আৰু এতিয়াও শুই গৈছে, মানে ভাগৰি গৈছে সি। এয়া আমাৰ দিছেং ভাগৰি গৈছে। আৰু চশমাখন দেখাই দিয়া আকৌ, মই যে কালি আনিছিলোঁ এইখন। আমি আজি ঘৰলৈ যাম বুলি দেউতাই একেবাৰে ভবা নাছিলে, সেইবাবে ৰাতিপুৱা মাছ দি পঠাইছিলে আৰু মাছখিনি আমি এনেকৈ ফ্ৰিজত ৰাখি থৈ গ'লোঁ আৰু পূৰা বৰফ বৰফ হৈ আছে। আৰু এতিয়া এই চিতল মাছজনী আজি এতিয়া মানে খাবৰ কাৰণে দিছেঙৰ দেউতাকে কাটিব। আৰু মই চিতল মাছটো বৰ ভালকৈ ৰান্ধিব নাজানো, ইমান বেছি কাঁইট পাওঁ। খাবলৈ কিন্তু ভালেই লাগে, কিন্তু কাঁইটৰ কাৰণে মোৰ খাবলৈ একেবাৰে ভয় লাগে। আৰু এফালে এইটো জাতিলাও, মানে এটা নহয় এটুকুৰা হয়, মানে নতুনকৈ লাগিছিলে। মই এটুকুৰা লৈ আহিলোঁ আৰু এটুকুৰা ভণ্টিয়ে লৈ গ'ল। তাৰপিছত আৰু এইফালে দিছেঙৰ দেউতাকে মাছ কাটি মেলি বনাই আছে, সৰিয়হৰ লগত বনাইছে। আজি হৈছে নেক্সট ডে আৰু দিছেঙক স্কুলৰ পৰা মই লৈ আহি আছোঁ আৰু দিছেঙে এনেকৈ প্ৰিন্সৰ লগত ফটো তুলিছে আৰু সেয়া দিছেঙৰ ফ্ৰেণ্ড প্ৰিন্স। আৰু দুয়োটাই বয়সৰ ডিফাৰেঞ্চ মাত্ৰ 3 দিনৰ। আৰু সিহঁতি দুটাই যেতিয়া স্কুলৰ পৰা উভতি আহে নহয়, তেতিয়া এনেকৈ দৌৰ মাৰি আহে আৰু আমি দুয়োজনী পিছে পিছে সিহঁতৰ দুটাৰ পিছে পিছে দৌৰ মাৰি আহোঁ। আৰু দিছেং কিমান আগত গুচি গৈছে আৰু গৈ গৈ সি দোকানখনৰ সন্মুখত ৰ'বগৈ, কিবা এটা খাওঁ বুলি কয়। তেনেকৈ আৰু ভাল লগা স্মৃতিখিনি মই এনেকৈ মোবাইলতে ৰাখি থলোঁ। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।